কিমান আছে 5 দিন তুই হা তাহলে কি সুরামই এইলা কি রে কিমান খাও কি লাগছা জি দেখলা বাদ দিন ও মাল নেই মাল কি মান লাগে তো গেলা মাল খাও মাল দিলাম নাই তে ফালতু আপি আপি কি আছে ৰ হা চাবা লাগবো খাব লাগছিলে ইমান ফেচবুকত ফটো দিওঁ ভাই এটাও নপতে কোন নপতে মোৰ ইমান কেনে ইচ্ছা জানা না এনেকে ফেচবুকত দিবা ফটো ইচ্ছা দে দেছো আমি আমাৰ ওৰবা এইলা ফটো লাগছিল দিবাকে এটা এই ৰ এই বিমলেশী ৰ খাও হইও তই ইয়াত তোকে কথা ঠিক ছিল বাৰু চাইটা পাঁচটা মান আজি এটা বাইক গৈছো কালি এটা বাইক গৈছো বেলেগ বেলেগ দেখিম কেন আছে কি জানি আইডা আইডা লব লাগব আইডা আহা এই বিমলে হে নাই নামটো রাখবি যে এইটা দেব একদম পুরা মাইন্ড খালি দিছে ও কি হয় এমনে কিয় মাতি ভাই মোকে এ আসু না বাচুয়া মই এটা কথা শুনো কি নকছো গাজা নকবি নাকং দেখো না কি কো কেছটো কিছে না ইমান ভাই ফেসবুকত ভাই স্ট্যাটাস মাৰ থাকুম ভাই দিন নাই ফেসবুকত, ৰাতি নাই হোৱাটছএপত। পহৰ নাই ৰাতি নাই ভাই স্ট্যাটাস আপনি এটা নপতে আপনি এটা ভাই নকবি আপনি আমার দাদার ভাই মাল নাই রে ইয়ারও নাই তোর যে 5টা 6টা ইনকে ঘুরি ঘুরা কেনে গই এ ভাই মোৰ বহুত টেকনিক আছে এইগিলা গম পোৱা না দেখোন এই আমার দুটাবো জানেন দিয়ে দিয়ে কোৱা টেকনিক দিবা লাগিব এটা দিলে হ'ব আমি এটা বটন আমি এটা আছে হ'ব আছে না এনে গাড়ী এখন লাগিব তোমাক গাড়ি না গাড়ী এখন লাগিব এই বেটাৰ কলি নাই তিটা কেনেকে কই দুটাই মিলি এখন গাড়ী লওঁ গাড়ি করা এটা মোবাইল তো আছে মোবাইল হ'ল গাড়ি মাতা মাতা ঘৰত যাই এনে গাড়ী এখন ল'ব লাগিব দুটাই তাৰপিছত পাছত লাইন দিব লাইন লাইন আহি যাব তেতিয়া গাড়ী এখন থকাৰ পিছত স্মাৰ্টফোন থকাৰ পিছত এনে চশমা চশমা লাগব এনে পুৰা চশমা একদম হিৰোইনি থকা লাগিব পিন্ধিলে চলা গলা নতুন চলা নতুন যদি পিন্ধি অলপ হিৰোইনি থকা লাগিব তাৰপিছত দিয়ক এনে একদম বাছে বাছে আহি পৰিবা যোৱা এনে বাছে বাছে আহি পৰিবা এটা কো একদম আহি যাব টেনশ্যন নল'বি তুমি গম পাইছা নল'বি দে হ'ব দা এই ইমান দিছা টকাটো বেয়া হ'ম না বেয়া অ এটা কথা ক'বাতো পাৰণ কৰি গেল কওঁ ৰবা কি কিয়ে মোৰ গাড়ীখন বেচিম কি গাড়ীখন বেচিম এখন আপাছি না অ এই নহয় মাৰে ইমান নেকি চিনি নাপাওঁতে গাড়ী বেমাৰ এখন লেখা আছে মাতিছা মাতবা নিদা নেকি কিবা কম কৰি কিমানো দিবা দিম কিমান মানে 2 লাখ হ'লে দিম 2 লাখত কিনিছিলো মই এ ভাই কিনা দামত তোৰ বেচ পাব কিনা আমি গাড়ী এটা কম্বো, কথা কম্বো। এ শুন এটা কথা আমি গাড়ী কিনি নাপালিও বেলেগৰ মুখত শুনো নহয় গাড়ী কিনা দামত বোলে কমত বেচে ঠিক আছে অলপ কম দিবি দে আৰু কিনো 1-2 হাজাৰ কম দিবি দে আৰু 2000 কম ই দিম দে এই 1.5 লাখ দিম না এই বাইদেউ হ'লে একদম কমত হৈ যায় 50,000 টকা হ'ব দে একেলগে থাকা একেলগে পঢ়া আমি আজি এনে কৰা না নাগে যা 1.5 দিম দে দিম যা নহয় তেওঁলোকে বাঢ়ি দিবি ভাই 1 লাখ দিম যা মোৰ এখন বেলেগ ল'ব লাগিবতো এ বজা 1.5 লাখ দিম যা ডাঙৰ মানুহ ইমান ভাই ইমান লগ কৰি দিব পাৰি না হ'ব মই যা 1.5 লাখ দিম যা লাগি না লাগেন চিৰি দে যা দে হ'ব দে কোনদিনা মোক ফোন কৰিবি ফোন নম্বৰ আছে না মোৰ আছে। মোক ফোন কৰিবি নম্বৰ আছে টিকটেৰ এ পৰা ঘৰক যাই ল'ম মুই অ ইওৰ অলৰ কথা আহিবি অ যা দে দে এটাখন অ যা দে ওই পইচা মাথা মাৰিব লাগে পইচা। এইগিলাখান মাথা মাৰিব মোবাইল নকবি লাগব কাটিম মানে কিনলো কিবাকে 1.5 লাখে লৈছি নবই মোলৈ এজনী কঁকাল চিচা পৰা বাপ্পা ঐ চিচা বাপ্পা আসে ওই আসিয়ে ঐ মুচিছা এই কুইন্টাল কার বিঠি এই বুঢ়া চিকচিকা মুচিছো না এই গুলি আহা দেখা নাই পোতে দিবি দে তুই এখলা তুই এটা আমাক পোতে দিবি ও হা ও যাবা লাগে এটা দে 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 চাবি ক'ত চাবি পকেটত দি মোক দি মুচি ল'ম ৰ এখন ফিউ ৰ যা যা
সিয়কৰ এটা ভালকে গাড়ী চলাই দিয়ক। মই কিট্টা মাতে হয় নেকি মই চুমাও খাইছোঁ পতে দিবা দে এটা ভালে আছো না ভালে খাইছি না আছা উৰা সস্তা কিন্তু পটপান নাই নহলি দেই কেনে মজা মজা এটা কাম কৰো নেকি বাইকেতে থলি নহব পঠো আপি চপি আছে আগত ৰাখবা লাগব বোলে তাহাৰ কি নকৈছিল তাহাৰ আগেদি পাকে দিবা লাগব এই উঠে এইফালে যাও ইয়াৰ বহে আছিলে পাছত এই এটা চাবি টেংকিত আছে তো দিয়া এই দেখা নাই এদি যাও হা ক'ত কেতিয়া ৰাখো নেকি হয়নি কাম লেভেলত নাম্বা লাগব কি কৰা অলপ ফুৰো নেকি গাড়ীখন হ'ব না চলিটা ভাল লাগছিলে না ঐ বা গ্লেমাৰ লৈছি পাছত নামাজ তাইল লেখছা না কতবা বললি কিবা চাবাই খালে আছে হবাই দেখাই আছে থাকিলেও কথা নেই আমি এটা এনে কেইটা বাদ দিলো বা গাড়ীখন মজা লাগছি না চিকিকে একদম নতুন কিজানি নতুনকে লৈছি আজি মন্দিৰতো বহুত মানুহ হৈছে তাকেতো ভাল লাগে পৰিৱেশটো এনেই না চলিটা ভাল লাগছি দে তামাম গৰুটো চাইছো গৰু বগা গৰু ভাল লাগে না বহু আপি ভয়ো লাগে কবা তাকেতো ভাই খুব দিলি হয় না খুব খাবা নৰা সৌদাস আমাৰ গাড়ী দুটা ক'ত কি এই আহোঁতে কি দেখিছিলো ভাল লাগছে কিন্তু ধুনীয়া তাকেতো চশমা এই জোৰে বাঢ়ি যাওঁগে বেমাৰ মোৰ এটি হেল্ল' আমাৰ গাড়ীত তোমালোকে কি কৰি আছ ষ্টৰি মানে কথাত ভাল লাগছি ভাল লাগছি হাইবা ৰছি হাইবা ৰছ দেখোনে হাঁহ কথা ক'লো নেকি কিবা কথা কোৱা নাই দে যদি ভাল লাগছি আমাৰ মোৰ এই ভাল লাগছি কিন্তু মোৰো বুজাই লগা নাই দে চলব এতিয়া কি কৰবা আহি আছে ক না নহয় ক গাড়ী আছে আমাৰ গাড়ী আছে নতুন চিলচিলা সেইগিলাখান বাদ দে এতিয়া কি ক'বা ক হ'ব বুলিয়ে হৈ গেল বাৰু য'তে আৰু কি দেখা আহিম যে বোলে কি না বাই বাই যাওঁ দে আমি আহিম আৰু
আজি বা দিনটো আহিলা কিয় বা আহিলা সুধবা লাগব দেই না পঢ়িবা আছে এই দেখছো ৰ কি চাবি তুই হইলি বেজি এই দে কোনো দে বা আমলে রবি দে লেভেল দিছা অলপ বেছিকে দিছা হেৰি পঢ়া আইছ আজি মাতলা হা আজি যে একা মাতলা আজি মানে তাতে আৰু কিমান থাকি অ সদায় হ'লে তাতে থাকবা লাগে সেইকাৰণে আৰু মাতলো আৰু পৰিৱেশটো বেয়া লাগে জাগাটো ভাল তাতো ভাল বেয়া নহয় কলা কলা দেখি আছো এই জুৰাই দি কি কৰা তুই যা তোৰ লগত নাকি তাতো হুন দুটাই যাচোন আমি যাম তুই যা আমাৰ এখিনিয়ে ভাল হ'ব এখিনিয়ে ভাল লাগছি মোৰ আমি এতিয়া থাকিম তুন দুটাই হে যা মোৰ এখিনি ভাল লাগছি বুজি নাপাই হে ক হে তোমাৰ তুন যাও হে ফোন কৰবি মোক বেছি দিন মানে নাইবাও পাৰো নোচোৱা চলেৰে লাজতে চালো মই তোমাকে চাব খোজা চকু জুৰি বান্ধি মই বুকুতে নোচোৱা চলেৰে লাজতে চালো মই তোমাকে চাব খোজা চকু জুৰি বান্ধি মই বুকুতে তুমি চালে মৰম বাঢ়ে সপোনে দুপাখি মেলে পূৰ্ণিমাৰে জোন বুকুৰে আপোন তুমি মোৰ ভবানে মনৰে দাপোন নোচোৱা চলেৰে লাজতে চালো মই তোমাকে এই বেয়া নিব পাম তুমি সুধিলে আৰু কিবা বেয়া পাম আমি তুমি যে গাড়ীখন আনা এই গাড়ীখন কিমান না ৰ'দৰ আৰু বাইক খেল এইয়া মানে মোৰে তোমাক এটা কথা সুধিবা সুধা কি তোমাৰ বাইকখন আপুনি গোটাই দিয়া ন এখন মোৰ নেকি তো মোৰ লগত ছোৱালীটো দিছে তাই লগত তাই বয়ফ্ৰেণ্ডৰ দিলে মই সি ভালটোকে ক'ব পাৰি এনেকৈ যাবাই লাগিছিল সঁচা যাবাই না অলপ খানা নহ'ল ভয়ে লাগে জানো চা সঁচা মৰম হিয়াৰে ভৰসা তুমি বিনা বুকুতে বাৰিষা মিঠা মিঠা কথা মোৰ মন ভুলাবা ভয়ে লাগে জানো চা মই ক'ব লগা কথা মোৰ চকুতে বুজা সেই বৰষা গাড়ীখন যি আকাশৰ বুলি কৈছিলি গাড়ীখন বোলে ৰ'দৰে ৰ'দৰ অ মোক চো আকাশে কৈছে মই এখন আকাশৰে বোলে ময়ো ৰ'দক সুধিছিলো ৰ'দেও কৈছি ৰ'দ সিয়াৰ বুলি এই নহয় আকাশৰ সিয়াৰে এটা কাম কৰিম দে নহ'লে আকাশে আৰু ৰ'দে আহিলে ভালকে সুধি লওঁ অ বুদে আজি সুধি ল'ম তাক আগা আগি কৰি ভালকে সুধি লওঁ আহিছ তুমিও বহাতে আজি খাই নাই বুজালো বহাতে হৈ গ'লো গো বুদে আৰু বাগালে নহয় কৰিলো তুমি দুটাৰ গাড়ীখন কাৰিতা কৰছো ভালকে কওঁ ন আমাৰ দুটা তিনিটা কাজিয়া লাগিছে
গাড়ী হেন গাড়ীখন মোৰ। ভালকে কওঁ খাৰ তাকে কৈছো গাড়ীখন কিবা দুটা হ'ব পাৰে নেকি কথা ক'বা হৈছে গাড়ীখন কি বুজো না চিতা ইটা হাক মই বুজাই দিম দে কি কম গাড়ীখন দাস কম নে হাকাৰ নাই ও আর কো ফুটলাকেটো সুধলাকেতো গাড়ীখন আমাৰ দতাৰে দৰদাৰে তাৰমানে গাড়ীখন ই দিছি 50,000 মই দিছো 50,000 এনেকে 1 লাখ টকা দি কিনি আনছো গাড়ীখন আমাৰ দতাৰে গাড়ীখন দৰদাৰে বুজি পাইছ সেইকাৰণে সিও কয় হিয়াৰ বুলি ময়ো কওঁ মোৰ বুলি বুলি সেইকাৰণে আমাৰ দতাৰে যিহেতুকে আমি দতাৰ বুলি কোৱা নাই আৰু আমাৰ এটাৰ বুলি কৈছো সেয়া আৰু ইণ্ডিয়াৰ চলে পয়সা দিব ভাই পয়সা দোকান পয়সা দিবা আৰু সিয়াক পালি কি কৰিছ মই কৈ বুজিবা নাই গাড়ীখন লৈ গেল কি গাড়ীখন বোলে দুম পইচা দি কিনছিলি পয়সা দি কিনছিলো ৰ চালা চব শেষ হৈ গেলে ভাউছি মাল্লাক মোক হই অ বলৈছা এই কি চলি আছে হা তোৰ লগত আজি আমাৰ ফোন আই দে ভাত দিয়া মানে এটা ডিলিট কৰি দিবি ইগলা নকবা ইগলা নকবা হে ইগলা নকবা আজি মানে চায়া নাখাবি আমাক গুড বাই গাড়ী আমাৰ তো গাড়ী আমাৰ ৰে আনিম আমি মাৰ্চিডিজ আনিম এখন নহয় গাড়ী চিচিকা দিম ওডিনি কিনিম হে নাযাবা হে কিনিম তো আমি ও মাৰ্চিডিজ আনিম তো এইবাৰ কিয় বুজি নাপাওঁ এ আজ এটা মুকেলে খালবে লাগনি ও নাচো আমি আৰু ভাই কচাই মিচাই ঠৌকা আছিলে বাদ দি আমি আৰু ভাল নাপাওঁ হ'ব দে যি কৰিব লাগে খুচি আৰু মানে আমাৰ ভাগ্যত নাইয়ে বুলি ধৰ সিও এই সময়ত আহিব লাগে না তাকেতো এইও পাছত আহিলি ওলা হয় না চালা শেষ কৰি দিছি ইও অলপ দেৰিকে আহিলি হয় So guys, আপোনালোকে ছোৱালী পঢ়োৱাৰ কাৰণে এনেকে ধাৰে ধুপাৰে আনি বা সেই কৰি নকৰিব যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগছি কমেণ্ট কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰিব আৰু এই মুখৰ হেদি থপৰাখনত চেম খাতি অসমীয়া চিম্বলটো আহিছে তাতে ক্লিক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব